गरेसराव बिथांखि बेखेवनाय हाबाफारि सिमलिबारियाव दैबाना नायगिदिंनाय बिथांखि बेखेवदों। बिथांखि बेखेवो बिटिआरनि एमसिएलए पबित्र कुमार बर'आ। 30 नं गरेसर बियाबनि गबसारा भिसिडिसिनि बेन्दोंआव थानाय सिमलिबारि गामियाव PMKSY नि FIS बिथांखिखौ बेखेवनानै होयो एमसिएलए पबित्र कुमार बर' बिथाङा। बे बिथांखिजों ओनसोलनि आबादारिफोरा गोबां मुलाम्फा जागोन होननानै मिजिंथियो बिटिआरनि एमसिएलए पबित्र कुमार बर' बिथाङा। खमैबो 4,80 लाख रांजों सुइस गेटजों लोगोसे बान्दोखौ लुफुंनाय जागोन होननानै फोरमायो। बे बिफाना सुक्लाय जल मिशन बिफाननि सिङाव सोलिगोन। बे गिदिर बिथांखिनि खामानिया आरो बेखेवनाय हाबाफारिया नुजाथियो सुक्लाय सेरफां जल मिशन बिफाननि एबा दै मिशन बिथांखिनि इन्जिनियर धनेश्वर बर', गबसरा भिसिडिसिनि मासिगिरि लैथोमा बर' बिथांमोनजों लोगोसे रायजो राजानि नुजाथिनायाव बे हाबाफारिया मोजाङै मोजां जानानै थाङो। আজি আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত গবছৰা ভিচিডিচিৰ আণ্ডাৰত আমাৰ PMKSY আঁচনিৰ দ্বাৰা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ শুক্লাই আৰু গড়েশ্বৰ ডিভিজনৰ আণ্ডাৰত ইয়াত 4,80 লাখ টকাৰে এখন হেডৱাৰ্কছ ইয়াত নিৰ্মাণ হ'ব। তাৰে আজি আধাকিলা স্থাপন আছিল। এই আধাকিলা স্থাপনত আমাৰ মাননীয় ইঞ্জিনিয়াৰ ডাঙৰীয়াও আছে আৰু বিষয়া সকলো আহিছে আৰু ইয়াত শ্ৰদ্ধাৰ আমাৰ দলৰ বিষয়ববীয়া সকলো আহিছে। সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা গড়েশ্বৰত আপোনালোকে গমেই পায় 250 কোটি টকাৰ FISৰ কামবিলাক চলি আছে ইয়াৰ আমাৰ দ্বাৰা আৰু তাৰে এইটো PMKSY আঁচনিৰ দ্বাৰা এইটো নিৰ্মাণ হ'ব আৰু ইয়াৰ যিহেতু খেতি পথাৰলৈ যিহেতু পানী যোগান ধৰা যিটো সুবিধা এইখিনি কৰাৰ চেষ্টা ৰাখিছে আৰু ব্যৱস্থা ৰাখিছে আৰু ৰাইজে এটা ডিমাণ্ড কৰিছে ইয়াত বান্ধটো দিলে মাথৰিৰ অলপ প্ৰয়োজন হ'ব আৰু সেই কথাখিনিও আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াই দায়িত্ব লৈছে আৰু হিচাপে মই ইৰিগেশ্যনৰ EM ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিষয়াসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ বিটিআৰৰ চিম মহোদয় নেতৃত্বত যিখিনি আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টত যি সুবিধা পাইছোঁ এইটো মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ ক'ব লগা নাই যিহেতু গড়েশ্বৰৰ মানে গবছৰা ভিচিডিচিত MGNৰেগাৰ দ্বাৰা ইয়াত ডাঙৰ ডাঙৰ 2খন মানে আমি ফিচাৰী নিৰ্মাণ কৰি দিয়া হৈছে আৰু ইয়াত বাথৌ মন্দিৰো মানে আমাৰ চৰকাৰৰ দ্বাৰা মানে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা আঁচনি পাইছিল হিচাপে ইয়াত বাথৌ মন্দিৰো নিৰ্মাণ হৈছে। এই চৰকাৰৰ দ্বাৰা বৰ্তমান যথেষ্টভাৱে গড়েশ্বৰ গবছৰাৰ ভিচিডিচি কাম হোৱা বুলি আমি ক'ব পাৰোঁ। বিশেষ ক'ব লগা নাই কিছু সৰু সুৰা অভাৱ অভিযোগ থাকিবই সেইখিনি আমি যিহেতু আমি 3টা বছৰেই হৈছে আৰু 2 বছৰ আমাৰ আছে যিমান পাৰোঁ আপ্ৰাণ চেষ্টা ৰাখিম ৰাইজক সহায় কৰাৰ কাৰণে। এইখিনি যিখিনি আমাৰ গবছৰা ভিচিডিচিৰ আণ্ডাৰত 4খন ৰেভিনিউৰ আণ্ডাৰত ইয়াত মানে চমলিবাৰী আৰু গবছাৰ আৰু বাকীখিনি দৰঙো পৰে এইখিনি মানুহে সুবিধাটো পাব। ৰাইজে মানে শলাগ লৈছে ভাল পাইছে যিহেতু এই বান্ধটো হ'লে আমাৰ কিছু কাম হ'ব মানে খৰালি মাহতো কিছু আমি কাম কৰিব পৰা সুবিধা থাকিব বুলি সিহঁতে আশা ৰাখিছে। ময়ো সেইটোৱে বিচাৰিছোঁ যদি সেনেকা উপৰিঞ্চি KVA খেতি কৰিব পৰা যদি সুবিধা হয় ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি গেট নিৰ্মাণ কৰি পানীৰ সুবিধাটো যদি কৰাই দিব পাৰোঁ সেইটো মানে ভাল কামেই হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।